নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ই ক্লাছেছ ইন এছামিজ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো মূলতঃ ৰিমছ অৰ্থাৎ ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেমৰ এটেণ্ডেঞ্চৰ বিষয়ে। তেন্তে বলক চাওঁ আজি আমাৰ কি নিউজ আহিছে বা কি নিউজ আছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে গমেই পায় যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা এখন নিৰ্দেশনা জাৰি কৰা হৈছিলে বহুদিন আগতে, যে সকলো শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ যিটো আপোনাৰ দৈনিক এটেণ্ডেঞ্চ আছিলে সেইটো আপোনাৰ ৰিমছ এপৰ জৰিয়তে প্ৰদান কৰিবলৈ। এই বিষয়লৈ বহুতো আপোনাৰ চৰ্চা চলি আছে যে শিক্ষক সমাজৰ পৰা এইটোৰ আপোনাৰ যিহেতু ব্যক্তিগত কোম্পানীৰ হাতত বিভিন্ন ধৰণৰ ডাটা আমাৰ গুচি যাব, সেইবাবে এতিয়ালৈকে আপোনাৰ মই শুনামতে গুৱাহাটী হাইকোৰ্টত কেছ জাৰি হৈছে। ঠিক সেই সময়তে বন্ধুসকল এখন নটিচ জাৰি কৰিছে। চাওক বন্ধু বান্ধৱীসকল, আপোনাৰ যদি ৰিমছত এটেণ্ডেঞ্চ নিদিলে এতিয়াৰ পৰা শিক্ষা বিভাগৰ ফালৰ পৰা আপুনি কোনো ধৰণৰ আপোনাৰ দৰমহা লাভ নকৰিব, আপোনাৰ চেলাৰীৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। চাওকচোন বন্ধুসকল, চাওঁ আমি নটিচখন কি লিখা আছে বা কোনে জাৰি কৰিছে এনেকুৱা নটিচ। চাওক বন্ধু বান্ধৱীসকল, এই নটিচখন জাৰি কৰিছে আপোনাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ বৰপেটাৰ ফালৰ পৰা, যে বৰপেটা ডিষ্ট্ৰিক্টত। চাওক কি লিখিছে, আমি এবাৰ পঢ়ি চাওঁ। চাওক বন্ধুসকল, লিখা আছে হিয়াৰ দ্য ডিৰেক্টৰ অফ secondary education has issued an order by number ইমান দিয়া আছে। Teacher students attendance updation through RIIMS app have to be completed within 10 December। 10 ডিচেম্বৰৰ ভিতৰত ৰিমছত সকলো ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰাৰ কথা আছিলে, বাট এতিয়ালৈকে বহুত শিক্ষকে কৰা নাই। তো চাওক মেইন কথাটো লিখিছে, therefore considering the poor enrollment and attendance in RIIMS apps under Borpeta district, as per instruction of the Deputy Commissioner Borpeta, all DEEOs under elementary and secondary education are instructed not to prepare any monthly salary bills in respect of those teachers who have not enrolled, not given attendance in RIIMS app from the month of December 2021 onwards without prior permission of the undersigned। অৰ্থাৎ ইয়াত এইখিনি কথাই কোৱা হৈছে যে যদি শিক্ষকসকলে নিজৰ নাম ৰিমছ এপছৰ জৰিয়তে ৰেজিষ্টাৰ নকৰে আৰু যদি ৰিমছ এপছৰ জৰিয়তে দৈনিক এটেণ্ডেঞ্চ প্ৰদান নকৰে, তেন্তে এই শিক্ষকসকলে যিটো মান্থলি চেলাৰী তাৰ পৰা বঞ্চিত হ'ব লাগিব। অৰ্থাৎ আপুনি চেলাৰী ল'বলৈ হ'লে আপুনি ৰিমছত এটেণ্ডেঞ্চ দিব লাগিব, নহ'লে আপোনাৰ যিটো আপোনাৰ ট্ৰেজাৰীৰ পৰা চেলাৰী প্ৰদান কৰা হয় বা DEEO যোন আছে তাৰ পৰা আপোনাৰ চেলাৰী ব্লক কৰি দিয়া হৈছে। তো এতিয়া আছিল আমাৰ আজিৰ অনাকাংক্ষিত নিউজ এটা। সঁচাকৈ এইটো বহুত বেয়া লগা কথা যে শিক্ষকসকলৰ ওপৰত এনেকুৱা এটা এপ জাৰি কৰি দিছে য'ত নেকি আপোনাৰ তথ্যসমূহৰ কোনো নিশ্চয়তা নাই। মেবি এনেকুৱা হৈ থাকিলে কাইলৈ বা পৰীক্ষাৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টত তেনেকুৱা ধৰণৰ নটিফিকেশ্যন ওলাই যাব যে আপোনাৰ ৰিমছৰ জৰিয়তে আপুনি এটেণ্ডেঞ্চ প্ৰদান নকৰিলে আপোনাৰ চেলাৰী প্ৰদান কৰা নহ'ব। তো বন্ধুসকল, আজি আমাৰ এইটোৱেই আছিলে ইনফৰমেশ্যনটো। যদি এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।